তামোলপুৰখন জিলা হ'বলৈ গৈ আছে আৰু এই তামোলপুৰখন আমাৰ বাক্সা জিলাৰ যিটো পূব অঞ্চলৰ এটা বৃহত্তৰ এৰিয়াটো সামৰি লৈ সাব ডিভিজনটো গঠন কৰা হৈছে কিন্তু বাক্সা জিলাটো আপুনি যদি গোবৰ্ধনৰ পৰা শুক্লাইলৈকে চাই সেইটো বহুত দীঘল হয় আৰু ইয়াত পপুলেশ্যনো বহুত আছে সেইকাৰণে এটা নতুন জিলা ইয়াত গঠন কৰাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু সেইটো অতি শীঘ্ৰে সেইটো বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে তো সেইকাৰণে আজিৰ তাৰিখত তামোলপুৰত কোন কোন দিশত কোন ছাইডত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাক আমি আজি চাইছোঁ আৰু ইয়াৰ পিছত আমি গোটেই তামোলপুৰখনৰ এটা মাষ্টাৰ প্লেন কৰা হ'ব অলৰেডি তামোলপুৰত টাউন কমিটি গঠন কৰা হ'ল টাউন কমিটি অফিচ ল'লে গতিকে আজি তামোলপুৰত খেলৰ কাৰণে কিছুমান বিশেষ সুবিধা ইয়াত আনিব লাগিব আৰু ইয়াৰ কাৰণে আমাৰ ষ্টেডিয়াম আছে কিন্তু ষ্টেডিয়ামখন উন্নতকৰণ কৰা হোৱা নাই আমাৰ ইয়াত কলেজ আছে দুখন উন্নতকৰণ কৰিব লাগিব সেইটো কৰা হোৱা নাই ইয়াৰ লগতে মেডিকেল কলেজ ইয়াত হ'ব চ' এই গোটেই স্থানবিলাক আমি আজি পৰিদৰ্শন কৰিছোঁ আৰু ইয়াত দেখিবলৈ পাইছোঁ যে যথেষ্ট ইয়াত স্পেচ আছে জেগা আছে য'ত নেকি সেই অনুষ্ঠানবিলাক মানে স্থাপন কৰিব পৰা যায় আৰু পৰিকল্পনা ইয়াৰ কাৰণে আমি বিচাৰিছোঁ যে ৰাইজে চবে সহযোগ কৰিব আৰু ৰাইজৰ সকলোৰে এটা সপোন আছিলে যে এটা সময়ত তামোলপুৰখন জিলা হ'ব লাগে জিলা হ'বলৈ গৈ আছে তো সেইকাৰণে আমি সকলো মিলি এই অঞ্চলৰ উন্নয়নৰ কাৰণে কিছুমান কাম হাতত লওঁ